হাই বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এইটোত মই দেখুৱাম আপোনালোকক সোলাৰ আৰু উইণ্ড মিলেৰে কেনেকৈ প্ৰজেক্ট বনাব পাৰি আৰু ইয়াৰে বাবে কি সামগ্ৰী দৰকাৰ হয় আপোনালোকক মই দেখুৱাম। কাৰণ আজিকালি ল'ৰা ছোৱালীবোৰক স্কুলত খুবেই দৰকাৰী হৈছে এই প্ৰজেক্টবোৰ। কিছুদিনৰ মূৰে কিবা এটা অকেজন আহিলে প্ৰজেক্ট এনেকৈ বনাই লৈ যাব দিয়ে। তাৰে বাবে আমি বুজিব নোৱাৰোঁ কি সামগ্ৰীৰ প্ৰয়োজন কৰিবলগীয়া হয়। সেইবাবে মই আপোনালোকক দেখুৱাই দিছোঁ। এইডাল হৈছে প্লাষ্টিকৰ গছ, দেখিবলৈ একদম অৰিজিনেল যেন লাগিছে আৰু ইয়াৰে তলত আঠা লগাই ভালকৈ চিপকাই দিব পাৰি। আৰু এইবোৰ হৈছে ঘাঁহনিৰ দৰে প্লাষ্টিকৰ হয়, কিনিবলৈ পোৱা যায়। আৰু ইয়াতে গোটেই কাৰ্টুন কাটি প্ৰজেক্টবোৰ বনোৱা হৈছে। এই বিল্ডিংটো বনোৱা হৈছে কাৰ্টুনেৰে। আৰু এইডাল হৈছে প্লাষ্টিকৰ নাৰিকল গছ, এইডালৰ তলত আঠা লগাই দিয়া হৈছে, দেখিবলৈ একদম অৰিজিনেল যেনে লাগে। আৰু ইয়াতে ব্যৱহাৰ কৰা হৈছে কালাৰ। আৰু এইখন আমি সোলাৰ প্লেট বনাইছোঁ। ইয়াৰে বাবে দৰকাৰ হৈছে লাইট, কাৰ্টুন আৰু কালাৰ, টেপ, এইখিনি ব্যৱহাৰ কৰিছোঁ। আমি কালাৰ কৰি ইয়াতে দৰ্জা খিৰিকী এইবোৰ ভালকৈ ধুনীয়াকৈ বনাই দিছোঁ। আৰু এইটো হৈছে সৰু কম পাৱাৰৰ চুইচ, ইয়াৰে আমি গোটেইখিনি কানেকশ্যন কৰি দিম। আৰু এইটো বনোৱা হৈছে উইণ্ড মিল আৰু বেটাৰীৰ লগত গোটেইখিনি কানেকশ্যন কৰা হৈছে ৱায়াৰেদি। আৰু এইটো বেটাৰী হয়, বেটাৰীটো এনেকৈ ভালকৈ টেপ লগাই আমি হোল্ড কৰি দিছোঁ। আৰু গোটেইখিনি কানেকশ্যন কৰি দিয়াৰ পিছত উইণ্ড মিলটো ঘূৰিব আৰু লাইটবোৰ জ্বলিব। আৰু ইয়াতে আমি ষ্ট্ৰীট লাইট ব্যৱহাৰ কৰিছোঁ। এই গ্ৰাছবোৰ দেখিবলৈ খুব ধুনীয়া। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আগলৈকে এনেকৈ ভিডিঅ' আৰু দি থাকিম। প্লিজ কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ৰাখিছোঁ, বাই।